हेलो फ्रेंड्स आपनालोके चाই আছে মোৰ ইউটিউব চেনেল এডুটাই জিকে মই আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো মোৰ এই চেনেলত আসাম স্পেশাল টেট এটেট সিটেট আৰু বিভিন্ন কম্পিটিটিভ এক্সামৰ প্ৰশ্ন উত্তৰৰ লগতে মেথছৰ শৰ্ট ট্ৰিক ব্যৱহাৰ কৰি কেনেকৈ অংকসমূহ সলভ কৰিব পাৰি ইত্যাদি ভিডিঅ'বোৰ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি অল অপচন সিলেক্ট কৰিব। तो আজি ভিডিওটো পৰিবেশ অধ্যয়নৰ ওপৰত এই ভিডিওত মই আজি গুৰুত্বপূৰ্ণ 10টা এমসিকিউ কোৱেশ্চন আলোচনা কৰিম। আজিৰ প্ৰথম কোৱেশ্চনটো হ'ল কোৱেশ্চন নং 1 আটাইতকৈ বেছি প্ৰটিন পোৱা যায়। ऑप्शन ए गाखीर, ऑप्शन बी कणी, ऑप्शन सी सोयाबीन, ऑप्शन डी गाजर। यार ভিতৰত শুদ্ধ উত্তৰটো হ'ল ऑप्शन सी सोयाबीन। क्वेश्चन नंबर 2 IUCN ने 2004 চনত প্ৰকাশ কৰা তথ্য অনুসৰি পৃথিৱীত জীৱ প্ৰজাতি আছে। ऑप्शन ए 1.5 बिलियन, ऑप्शन बी 1.6 बिलियन, ऑप्शन सी 2.5 बिलियन, ऑप्शन डी 1.7 बिलियन। यार শুদ্ধ উত্তৰটো হ'ল ऑप्शन ए 1.5 बिलियन। क्वेश्चन नंबर 3 জীৱবিদ্যাত বহুলভাৱে ব্যৱহৃত ফ্লোরা আৰু ফৌনা শব্দৰ অৰ্থ হ'ল ऑप्शन ए উদ্ভিদ আৰু প্ৰাণীকুল, ऑप्शन बी সম্পূৰ্ণ প্ৰাণীকুল, ऑप्शन सी প্ৰাণী আৰু উদ্ভিদ, ऑप्शन डी সম্পূৰ্ণ উদ্ভিদ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ऑप्शन ए উদ্ভিদ আৰু প্ৰাণীকুল। क्वेश्चन नंबर 4 रेड डाटा बुक किताबखনত কিমানটা শ্ৰেণী আছে। ऑप्शन ए 6টা, ऑप्शन बी 11টা, ऑप्शन सी 7টা, ऑप्शन डी 9টা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ऑप्शन डी 9টা। क्वेश्चन नंबर 5 লুপ্তপ্ৰায় প্ৰাণী বুজাবলৈ ব্যৱহাৰ কৰা সংক্ষিপ্ত ৰূপ হ'ল ऑप्शन ए एनटी, ऑप्शन बी EX, ऑप्शन सी EN, ऑप्शन डी NE। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল EN, ऑप्शन सी EN। क्वेश्चन नंबर 6 তলৰ কোনটো ভেকুৰজনিত ৰোগ। ऑप्शन ए चिकेन पॉक्स, ऑप्शन बी मिसलस, ऑप्शन सी रिंग वर्म, ऑप्शन डी निउमोनिया। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ল ऑप्शन ए चिकेन पॉक्स। क्वेश्चन नंबर 7 পৃথিৱীৰ কিমান শতাংশ পানী খোৱাৰ উপযোগী। ইয়াতে 4টা অপশন দিয়া আছে। ऑप्शन ए 0.1%, ऑप्शन बी 0.3%, ऑप्शन सी 0.03%, ऑप्शन डी 0.2%। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ऑप्शन बी 0.3%। क्वेश्चन नंबर 8 ককৈজানা সংৰক্ষিত বনাঞ্চলত প্ৰধানতঃ কি সংৰক্ষণ কৰা হয়। ऑप्शन ए কুকুৰনেচীয়া বাঘ, ऑप्शन बी বান্দৰ,
অপশন সি সোণালী বান্দৰ, অপশন ডি নলগাহৰি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশন সি সোণালী বান্দৰ। বন্ধুসকল, ইয়াত অলপ মিষ্টেক হৈছে, ইয়াত হ'ব লাগে কাকৈ জানা হ'ব লাগে, ইয়াতে ককৈ জানা হৈ আছে, গতিকে আপোনালোকে চাই ল'ব। কুৱেশ্যন নং 9, মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি কেইটা ভাগত বিভক্ত কৰা হৈছে? অপশন এ 5টা, অপশন বি 6টা, অপশন সি 4টা, অপশন ডি 7টা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশন এ 5টা। আজিৰ অন্তিমটো কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 10, বোৱতী পানীৰ পৰা ভূমি অৱক্ষয় ৰোধ কৰিবলৈ কৰা কৃষি পদ্ধতিত ইয়াত 4টা অপশন দিয়া আছে। অপশন এ সংৰক্ষণশীল হাল বোৱা পদ্ধতি, অপশন বি কণ্ট্ৰ'ল ফাৰ্মিং, অপশন সি কৃষি বননীকৰণ, অপশন ডি এ আৰু বি শুদ্ধ। ইয়াৰ ভিতৰত শুদ্ধ অপশনটো হ'ল অপশন নম্বৰ ডি এ আৰু বি শুদ্ধ। তো বন্ধুসকল, ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি চাই ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।